ধুনীয়া হাঁহি এটা মাৰি দিচোন, হাঁহি এটা মাৰি দিয়া। হাঁহি দিয়া, হাঁহি দিয়া, খং দেখুৱাই এইফালে আহা, আহা ওচৰলৈ আহা। এতিয়া গোৱাচোন, কৰতল কমল কৰতল কমল কমল দল নয়ন ভৱদব দহন গহন বন শয়ন। অ' বাইদেউ ঘৰতে আছেনে? এইটো হৰি নেকি? হয় বাইদেউ। তই মোক ঘৰতে দেখিয়ে যে আকৌ সেই ঘৰত আছেনে নাই সুধিলি? নাই মানে অভ্যাসে হৈ গ'ল। অকল তোৰে নহয় দে, বহুতৰে অভ্যাস। তই আছোন না, বহি এই গছৰ তলতে বহি বেঞ্চখনতে, মই গৈ আছোঁ। হ'ব বাইদেউ। বাৰু এতিয়া কচোন, তইনো কি সকামত আহিলি? বাইদেউ মই বৰ নামঘৰৰ খেলৰ পৰা ওলালোঁ, এতিয়া মাজৰ বৰীৰ খেলত সোমাম বুলি ভাবিছোঁ। কোনোবা খেলৰ পৰা ওলাব, কোনোবা খেলত সোমাব, এইটো কথা আকৌ মোক কিয় শুনাবলৈ আহিছ? বাইদেউ আপুনি বৰ নামঘৰৰ নামতি নহয়, আপুনি কৈ দিলে মোক মাজৰ বৰী নামঘৰত পাঠেকৰ বাপটো দিব, বুজিছে বাইদেউ? চা হৰি, তই ভাল পাঠেক, ভাল পাঠ পঢ়িব জান, সেইটো মই জানো, কিন্তু এখন খেলৰ পৰা বাবৰ কাৰণে গৈ আন এখন খেলত সোমোৱাটো মই ভাল পোৱা নাই। গুৰুজনে আমাক কি কৈ থৈ গৈছে? সমস্ত জাতিকে একতাৰ দোলেৰে বান্ধি বৰ অসমৰ ভেটি সুদৃঢ় কৰি থৈ গ'ল, কিন্তু আমি এতিয়া কি কৰিছোঁ? বাইদেউ মই গৈয়ে থাকোঁ দিয়ক। ৰচোন, তোক চাহ তামোলো নেযাচিলোঁ নহয়। নালাগে দিয়ক, মই মণিকূটৰ পৰা ওলাই চাহ খায়ে আহিছোঁ, মই এতিয়া গৈ থাকোঁ আৰু। কথাষাৰ অকণমান ভাবি চাবি দেই। হ'ব দিয়ক বাইদেউ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। নামঘৰলৈ যায় হ'বলা? এই ভাদ মাহত নামঘৰৰ বাহিৰেনো ক'লৈ যাবা? পিছে আজি 4-5 দিনমান হ'ল তোমাক নামঘৰত দেখা নাই যে। মোৰ অলপ লেঠা আছিল, সেইকাৰণে যাব পৰা নাই, আৰু হয়তো এসপ্তাহমান যাবই নোৱাৰিম। শুনা নন্দ, আমাৰ এতিয়া বয়স হ'ল, তাতে গোটেই বছৰটো বিভিন্ন অজুহাতত আমি ঈশ্বৰৰ নাম ল'বলৈ থাকিয়ে যায়। লগতে আমাৰ এই পবিত্ৰ ভাদ মাহটোতে আমি পথাৰৰ কাম বনো শেষ কৰি লওঁ, আৰু এই মাহটোতে ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰো মাহ, আৰু গুৰু দুজন আৰু বৈকুণ্ঠ পৰায়ণৰ পবিত্ৰ মাহ এইটোৱেই। তেনে ক্ষেত্ৰত গা এৰা দিয়াটো ভাল কথা হ'ব জানো? তাকে আমি বৰ ভুল কৰি আছোঁ, মোক ক্ষমা কৰি দিব। কাইলৈৰ পৰা মই সদায় নামঘৰলৈ যাম। ভাল কথা, আজি কাৰ ঘৰৰ চাহ দিয়া পাল? এই বুধনৰ ঘৰৰ। কালিলৈ আমাৰ দিওঁ নেকি? মই পুতেকক ৰিফাইন তেল আনিবলৈ কৈছোৱে। পুৰি খোৱাবি মানে? বুন্দিয়া ভুজিয়াও আনিবলৈ কৈছোঁ। কালি সেই কমলৰ ঘৰৰ পুৰি, দালি, ৰসগোল্লা, আকৌ সেই কেক জাতীয় কিবা মিঠাই এটা খোৱালে। গেছে আজিও সেই বুকুখন হেঁচা মাৰি ধৰি আছে। আমাৰ নহ'লে আৰু কিবা এটা আনিব দিব লাগিব। খোৱা বোৱাৰহে কম্পিটিশ্যন পাতিছ আৰু। গুৰুজনাই কি কৰিছিল? নাম প্ৰসংগ, খোল, নেগেৰা, দবা বাদনেৰে শৰীৰ সাধন কৰাইছিল, আৰু বুট, মগু, কল, নাৰিকল, আদায়ে প্ৰসাদ আকাৰে ভিটামিন, হজম শক্তি সুস্থ কৰি ৰখাত শৰীৰত অৰিহণা যোগাইছিল। নহ'লেনো কি খুৱাব? পিছত চিন্তা কৰিম, যা, কিবা এটা হ'ব আৰু। হ'ব, যা।
জেঠাই জেঠাই অ' ঘৰত আছেনে নাই অ' ঐ জেঠাই ঐ তই চিঞৰি আছো যে মই সেৱা কৰি আছো তই দেখা নাই জেঠাই আছেনে নাই মা গা ধুই আছে তই বহচোন কি হ'ল তোক বৰ চিন্তাত থকা যেন লাগিছে আজি নকবি ৰ এইকেইদিন মই বৰ চিন্তাত আছোঁ নামঘৰলৈ যাবই নোৱাৰা হৈছোঁ সকলোৱে মোক ঠাট্টা মস্কৰা কৰি থাকে কি কাৰণত ঐ শুনিছা এই বেনু আহিছে আৰু একাপ চাহ আনিবা অঁ কচোন ঘৰত সকলোৱে বিয়াপাত কৈ থাকে আহাৰৰ পহিলাতে পখিলাক লৈ আহিলোঁ ভালে কৰিলি ভাল কৰিলোঁ বামুণ আনি পৰাচিতো হ'লোঁ অঁ এতিয়া নামঘৰলৈ যাব নোৱাৰোঁ ইটোৱে সিটোৱে ঠাট্টা মস্কৰা কৰে হাঁহি ফিচিঙালি কৰে মোৰ কি লাজ চৰম বোলা বস্তু নাই নিজ জাতৰ ছোৱালীজনী আনিলোঁ বুলিয়ে মোক সকলোৱে হাঁহি থাকিব চি বৰ বেয়া কথা হৈছে চাহ খাওকচোন অ' হৰি ৰাম হ'ব দিয়া অঁ বেনু চাহ খাচোন গুৰুজনাই সৃষ্টি কৰি যোৱা এই এনাজৰীডাল আমি উপলংঘা কৰিছোঁ একেই তেজ মঙহৰে গঢ়া মানুহ ভিন ভিন কৰিব নাপায় নহয় দদাই মই আৰু খেলত নাথাকোঁ বুলিয়ে ভাবিছোঁ ৰবিচোন এইবোৰ নাপায় ক'বলৈ খেল সমাজ ত্যাগ কৰি মানুহ চলিব নোৱাৰে নহয় বেনু ভিতৰৰ পৰা মই তোমাৰ সকলো কথা শুনি আছোঁ এইটো ভাল কথা হোৱা নাই নহয় তুমি খেলৰ পৰা আঁতৰি থাকিব নালাগে আমি বাৰু আলোচনা কৰি চাম জেঠাই মোৰ বৰ দুখ লাগিছে অ' কেলেই দুখ নালাগিব বাৰু নামঘৰত জানো বাহিৰা কথা পাতিব পায় মহাপুৰুষ শ্ৰীমন্ত শংকৰে একমাত্ৰ সেই নিজা সৃষ্টিত নামঘৰটোত এই নাম কীৰ্তনৰহে স্থল বুলি কৈছে এই নাম কীৰ্তনে মানুহক ক্ষত পাপ নাশ কৰে তাকে নকৰি যদি আমি সেই অন্য কথাত ব্ৰতি থাকোঁ তেতিয়াহ'লে ওলোটাই আমাৰ গাতহে পাপ লাগিব নহয় জানো তুমি যোৱা এই পাঠক আৰু ভকতৰ লগত আমি এই বিষয়ে আলোচনা কৰি চাম হেৰি বাবা তই যাচোন ইহঁতৰ স্কুললৈ দেৰি হ'ব নহয় যা স্কুললৈ লৈ যা একো চিন্তা নকৰিবা যোৱা শুনিছেনে মোনাটো লৈ লওক আহোঁতে বজাৰ কেইটামান লৈ আহিব অঁ দেহা দুটা ওলালা ভালদৰে পঢ়িবা দেই হ'ব 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 অঁ হেৰি নহয় কৰতলৰ কমল শিকাইছিলোঁ যে মনত আছে নহয় গোৱাচোন কমল কমল দল নয়ন হ'ব দব দহন গহন বনৰ শৰণ বৰ বেয়া লাগিছে বেনুটো গুচি গ'ল আমি জাত পাতৰ ভেদাভেদ আনি আনি সমাজখন আৰু কিমান কলুষিত কৰিম উচ্চ নিচৰ ভেদাভেদেই আজি এজনৰ প্ৰাণ কাঢ়ি নিলে আৰু বা কিমানজন বেনু ভুক্তভোগী হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সেই মহান আদৰ্শক আমি পাহৰি পেলালোঁ আহক আমি এই পবিত্ৰ ভাদ মাহতেই সকলোৱে সংকল্প ল'ম মহাপুৰুষজনাৰ মাৰ্গদৰ্শনেৰে সমগ্ৰ জাতিটোক একতাৰ দোলেৰে বান্ধি জাত পাত পৰিহাৰ কৰি এখন সুস্থ অসমীয়া বহুল সমাজ গঢ়োঁ